এবাৰ এজন ব্যক্তিয়ে এজন সাধু বাবাই এটা কেঁকুৰাক পানীত উটি যোৱাৰ পৰা বচাই থকা দেখা পাইছিল আৰু কেঁকুৰাটোৱে বাৰে বাৰে সাধু বাবাজনক চেপা মাৰি আছিল আৰু বাৰে বাৰে কেঁকুৰাটোৱে চেপা মাৰি থকাৰ কাৰণে সাধুজনৰ হাতৰ পৰা তেজ ওলাব ধৰিল আৰু তেতিয়া সেই ব্যক্তিজন সাধুজনৰ ওচৰত আহিল আৰু মানুহজনে সাধুজনক ক'লে আপুনি বহুত সাধু হয় মহাত্মাও হয় কিন্তু আচলতে আপুনি এজন ডাঙৰ মূৰ্খ হয় আপুনি কেঁকুৰাটোক বাৰে বাৰে বচাই আছে আৰু সি বাৰে বাৰে আপোনাক আঘাত কৰি আছে আপুনি এনেকুৱা মূৰ্খতা কিয় কৰি আছে তেতিয়া সাধুজনে উত্তৰ দিলে হেতু এটা কেঁকুৰা হয় কামোৰা আৰু চেপা তাৰ কামে হয় সি নিজৰ কাম কৰি আছে আৰু মই এজন সাধু হয় মোৰ কাম হ'ল আনক ৰক্ষা কৰা এটো মোৰ ধৰ্ম হয় জীৱনত আন মানুহে আপোনাক বহুত বেয়াকৈ ক'ব পাৰে আপোনাক তল পেলাব চেষ্টা কৰিব পাৰে কিন্তু হেতু সময়ত আপুনি কাম কৰি যাওক আৰু ধৈৰ্য ৰাখক যাতে আপুনি নিজৰ ৰিজাল্টৰ পৰা সেই মানুহখিনিক উত্তৰ দিব পাৰে গতিকে ফ্ৰেণ্ডছ যদি আজি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব